বন্ধুসকল, মই ধ্ৰুৱজ্যোতি গগৈ এতিয়া উপস্থিত আছোঁ বৰ্তমান তিনিচুকীয়াৰ স্থিত ৰামধেনু ষ্টুডিঅ'ত। আপোনালোকে নিশ্চয় শুনিছে ৰামধেনু ষ্টুডিঅ'ৰ নাম। ৰামধেনু ষ্টুডিঅ'ক আমাৰ চলাই আছে পৰাগ দাই। বিভিন্ন গীত তেখেতে ইয়াৰ পৰা ৰামধেনু ষ্টুডিঅ'ৰ পৰা ওলাই দিছে আৰু গীতৰ গোটেই পথাৰখনত কিন্তু এটা হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে, কাৰণ ইয়াৰ পৰা ওলাই যোৱা বহুত গীতে কিন্তু বহুত সুন্দৰভাৱে ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে। গতিকে যোৱা বছৰ এটি গীত আহিছিলে ঢলা সদিয়া, যিটো ৰূপম ৰাজ আৰু নয়ন নাহৰে গীতটোত কণ্ঠদান কৰিছিলে আৰু আপ্লুতভাৱে ৰাইজৰ সমাদৰ লাভ কৰিছিলে গীতটো। আৰু নয়ন নাহৰ ৰূপম ৰাজৰ আমাৰ সেতু এলবামৰ ঢলা সদিয়া গীতটোৰ পাছতেই আৰু এটা গীত আহি আছে, সেইটো হ'ল মই আহোমৰ পোৱালি। মই আহোমৰ পোৱালি, মোক লাগে চুকা পোৱালি। গতিকে মই আহোমৰ পোৱালি যিটো ষ্টুডিঅ' ৰেকৰ্ডিং কৰিছে ৰামধেনু ষ্টুডিঅ', মই বৰ্তমান তাত উপস্থিত আছোঁ। আমি চাওঁ আহক কেনেধৰণে গীতটোক লৈ নয়ন নাহৰ ৰূপম ৰাজ আশাবাদী, লগতে আৰু এজন ৰূপম আছে আমাৰ বাঁহী বজায় আৰু পেঁপা বজায় আৰু বিভিন্ন ধৰণৰ থলুৱা বাদ্যযন্ত্ৰৰ লগত জড়িত। তেখেতলোকৰ কষ্টৰ বলত কিদৰে গীতটোৱে প্ৰাণ পাই উঠে অনাগত দিনত, সেই কথাটো কিন্তু লক্ষণীয় হ'ব। আশা কৰোঁ অসমবাসী ৰাইজে গীতটোক আদৰি ল'ব। গতিকে আশা কৰোঁ আহি আছে অতি সোনকালে আমাৰ 2021 চনৰ 20 বছৰ 2020 বৰ্ষটো যাবলৈ দিছোঁ। অতিকৈ বেয়া বছৰ বুলি ৰাইজে কয়, বোলে এই বছৰটোত ভাইৰাছ আছে বোলে, ডাঙৰ নিচিনা কি কৰোণা ভাইৰাছকৈ ডাঙৰ ভাইৰাছ আছে। গতিকে 20 চনটো যাওক, 21 চনত আপোনালোকক লগ পাম সেতু এলবামৰ নতুন গীত মই আহোমৰ পোৱালি। তোমাৰ মনত আহিছে? নমস্কাৰ, মই ৰূপম ৰাজ। আচলতে গীতটো আৰু বহুত কথা আছে। গীতটো লিখা কাৰণটো মোৰ মানে এটা অনুভূতি, যেতিয়া আহোম ল'ৰা এটাই বামুণ সম্প্ৰদায় বা কলিতা সম্প্ৰদায়ৰ ছোৱালী যদি বিচাৰি যায়, তেওঁলোকৰ কেনেকুৱাবিলাক ঘটিব পাৰে। মানে ধৰক যিহেতু আহোম সম্প্ৰদায় গাহৰি খায়, লগতে আমাৰ গোটেই ৰীতি নীতিবিলাকত সাজ খুবেই দৰকাৰ হয়। আৰু তেনেকুৱা ক্ষেত্ৰত মই মানে মনতে ভাবিলোঁ এনেকুৱা এটা কিবা কৰিব পৰা যায় নেকি, তেনেকৈ লিখা হৈছিলে তেনেকৈ। প্ৰথমে সকলোৰে মোৰ মৰম আৰু আশীৰ্বাদ বিচাৰি সকলোৰ পৰা এই কথাই জনাওঁ যে গীতটি মইতো শুনা নাছিলোঁ, এতিয়া প্ৰথম আহি ষ্টুডিঅ'ত আহি শুনিছোঁহি। খুব ধুনীয়া গীত এটা, ভাল লাগিল শুনি। বজায়ো মোৰ খুব যথেষ্ট ভাল লাগিছে। খুব কম সময়ৰ ভিতৰতে এই গীতটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব। ৰূপম ৰাজৰ পৰিচালনাৰ গীতটি কণ্ঠদান কৰিছে আমাৰ অতিকৈ জনপ্ৰিয় শিল্পী নয়ন, আৰু এই যথেষ্ট গীতটিত নেপথ্যত ভালেকেইজন মানুহ জড়িত হৈ আছে। সকলো কেইজনলৈ মোৰ মই জনাওঁ যে সকলোকে যে গীতটো খুব ধুনীয়া গীত এটা আপোনালোকৰ মাজলৈ আগবঢ়াই দিব তেখেতসকলে। ইয়াকে ক'লোঁ, আপোনালোকে আশা কৰোঁ আদৰি ল'ব গীতটি। নমস্কাৰ, মই নয়ন নাহৰ। সমূহ অসমবাসী ৰাইজক মই পোনপ্ৰথমেই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ ঢলা সদিয়া গীতটো সকলোৱে আঁকোৱালি লোৱাৰ বাবে। এইবাৰ কৰোণাৰ কাৰণে বিশেষ গীত কৰিব পৰা নাই, তথাপিও এটা গীত কৰিছোঁ ৰূপম ৰাজৰ কথা সুৰ, খুব সুন্দৰ তেখেতলোকে ৰচনা কৰিছে। মই আহোমৰ পোৱালি বুলি এটি গীত, অতি সোনকালে গীতটো আমি মুকলি কৰি দিম। নতুন বছৰলৈ আমি গীতটো মুকলি কৰি দিম। আশা কৰোঁ ৰাইজে গীতটো শুনিও ভাল পাব। আৰু খুব সুন্দৰকৈ কথা আৰু সুৰ খুব সুন্দৰ, আৰু আমাৰ মিউজিক কৰিছে আমাৰ পৰাগ দা। তিনিচুকীয়া ৰামধেনু ষ্টুডিঅ'ত আমি উপস্থিত আছোঁ। খুব মই কৰোঁ আশা ৰাখিছোঁ ৰাইজে খুব শুনি ভাল পাব।